Hello guys, back to my YouTube channel. स्वागत है पुनः नতুন ভিডিও লৈ guys মই আজি এনেকুৱা এপ্লিকেশন লৈছে যেটো এপ্লিকেশন ফ্ৰী ফায়াৰ খেলি কেনে টকা উপাৰ্জন কৰিব পাৰে কিন্তু বহুতে ফ্ৰী ফায়াৰ খেলে কিন্তু টকা উপাৰ্জন কৰিব নাজানে তেন্তে আজি মই কম কেনেকৈ সেই এপ্লিকেশনটোৰ দ্বাৰা আপুনি ফ্ৰী ফায়াৰ খেলি টকা উপাৰ্জন কৰিব পাৰে ভিডিও যদি ভাল পায় লাইক কৰিব চেনেলটো যদি নতুন আছে সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব যাতে মই এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ আগতে আপোনাৰ তাত যাব পাৰে বলক তেন্তে আজি ভিডিও আৰম্ভ কৰো গাইস যোনটো এপ্লিকেশনৰ কথা কম সেই এপ্লিকেশনটো যে ডাউনলোড কৰিব বিচাৰে এই ভিডিও ডেসক্ৰিপচন বক্সতে লিংকটো আছে তাৰ পৰা আপুনি ডাউনলোড কৰি আৰ্নিং কৰিব পাৰে বলক এতিয়া মই মোবাইল স্ক্ৰিনত যাওঁ আপোনালোক সম্পূৰ্ণ প্ৰসেসিংটো দেখাও কেনেকৈ আপুনি ফ্ৰী ফায়াৰ খেলি ফ্ৰী ফায়াৰ কাস্টম খেলি কেনে এপ্লিকেশনটোৰ দ্বাৰা পইচা উপাৰ্জন কৰে এইটো এপ্লিকেশনটো যোনটো এপ্লিকেশনত ফ্ৰী ফায়াৰ খেলি টকা উপাৰ্জন কৰিব পৰা যায় আৰু এইটো আছে সেইটো এপ্লিকেশন এইটো চাই লওক এই এপ্লিকেশনটো ডাউনলোড কৰিব হলে মোৰ ভিডিও ডেসক্ৰিপচনত এপ লিংক বুলি থাকিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি মোৰ দিয়া লিংকটো পৰা ডাউনলোড কৰিব নোৱাৰে তেন্তে কম বাজেট যাব কম বাজেট যায় কেনে কম বাজেট যোৱাৰ পাছত ইয়াত সাৰ্চ কৰিব আড্ডা খিলাৰী বুলি এপছৰ নাম হয় আড্ডা খিলাৰী এপছটো প্লে ষ্টৰত পোৱা নাযায় সেইকাৰণে আড্ডা খিলাৰী বুলি সাৰ্চ কৰিব ইয়াত মই আড্ডা খিলাৰী বুলি সাৰ্চ কৰিলোঁ আৰু প্ৰথম যোনটো এইটো দেখিছে এই লিংকটোত ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত লিখা আছে আড্ডা খিলাৰী বুলি আৰু ইয়াত লিখা আছে গেট ডাউনলোড বুলি লিখা আছে ইয়াত যদি ক্লিক কৰে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি তো ওপেন কৰাৰ লগতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত থাকিব লগইন আৰু ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ লগতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত প্ৰথমতে নিজৰ নামটো এণ্টাৰ কৰিব লাগিব তাৰপিছত ইমেইল এড্ৰেছটো তাৰপাছত ইয়াত মোবাইল নাম্বাৰ ইয়াত এটা নতুন পাছপোৰ্ট তাৰপিছত ইয়াত কনফাৰ্ম পাছপোৰ্ট ইয়াত ইনভাইট কোডটো মোৰ ভিডিঅ'টো ডেসক্ৰিপচন বক্সতে থাকিব তাৰ পৰা আপুনি ইয়াত দিব গোটেইখিনি ফিল আপ কৰাৰ পাছত ইয়াত নেক্সট দিছে নেক্সটটো ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন আহিব ইয়াত ক্লিক কৰা এনেকুৱা এটা অপশ্যন আহিব তাৰপিছত ইয়াত ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ লগতে ইয়াতে 10 টকা বোনাছ দিয়া যাব এইটো লিখা আছে ওকে ক্লিক কৰাৰ লগতে তাৰপিছত ওকে ক্লিক কৰাৰ লগতে আকৌ এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপুনি যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিল সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত যোনটো পাছপোৰ্ট বনাইছিল ইয়াত সেই পাছপোৰ্টটো দিব দিয়াৰ পাছত ইয়াত লগইন কৰিব লগইন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত অহাৰ লগতে ইয়াত দুটা গেম আছে এই দুটা বাৰু একেই ইয়াত চাওক ফ্ৰী ফায়াৰ এফালে লুডু এফালে ক্ৰিকেট যোনবিলাকে যদি ফ্ৰী ফায়াৰ খেলিব খোজে ফ্ৰী ফায়াৰ খেলিব পাৰে আৰু নাইবা কোনোবা যদি লুডু খেলিব লুডু খেলিব পাৰিব আৰু নহ'লে কোনোবা যদি ক্ৰিকেট খেলিব পাৰিব তাৰপিছত এতিয়া ইয়াত কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাকে চাওঁ বলক ফ্ৰী ফায়াৰ খেলিব হ'লে এই ফ্ৰী ফায়াৰ ইয়াত ক্লিক কৰিব ইয়াত এনেকৈ ক্লিক কৰাৰ পাছত এনেকৈ লডিং ল'ব ইয়াত চাওক বহুতো খেল পতা হৈ আছে ইয়াত যদি আপুনি জইন কৰা ফিজটো আছে ইয়াৰ জইন ফিজ ইয়াৰ হৈছে 10 টকা আপুনি যদি এই জইন ফিজটো হৈছে ইয়াৰ 15 টকা যদি 15 টকা লগায় তেনেহ'লে 220 টকা প্ৰাইজ পাব যদি বুঢ়িয়া হয় তাৰপাছত ইয়াৰ বহুতো কণ্টেষ্ট পাতি আছে ইয়াত যদি জইন কৰিব বিচাৰে জইন কৰিব হ'লে এই ভিউ অপশ্যনটোত ক্লিক কৰিব লাগিব এই ভিউ অপশ্যনত ক্লিক কৰাৰ লগতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইণ্টাৰফেচ অহাৰ পিছত ইয়াত লিখা হৈ আছে জইন বুলি এইখিনিতে এই জইন অপশ্যনটো ক্লিক কৰিব
ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত ফ্ৰী ফায়াৰ থকা নামটো দিব, তাৰ পাছত ইয়াত ফ্ৰী ফায়াৰ আইডিটো দিব। দিয়াৰ পাছত তাত ক্লিক কৰাৰ লগে লগে আপুনি এইটো জইন হৈ যাব। তাৰপিছত ইয়াত টাইম থাকিব, কিমান টাইমত খেলটো আৰম্ভ হ'ব। তাৰপিছত আৰম্ভ হোৱাৰ আগতে ইয়াত দেখিছে টাইম থাকিব। তাৰপিছত আৰম্ভ হোৱাৰ আগতে পাছপোৰ্ট আৰু আইডি এটা থাকিব। তাত কাষ্টমত যা চাৰ্চ কৰি পাছপোৰ্টটো দি জইন হ'ব পাৰিব। জইন কৰি আপোনালোকে খেলিব পাৰিব। তাৰপিছত খেলাৰ পিছত যদি জিকে কেনেকৈ মানে খেলাৰ পিছত জিকাৰ পিছত কেনেকৈ পইচাটো উইথড্ৰ কৰিব। উইথড্ৰ কৰিব হ'লে বেগ আহিব লাগিব। বেগ অহাৰ পিছত এয়া দেখিছে ইয়াত আছে 3ডাল ডট আছে। এয়া দেখিছে এই 3ডাল ডটত ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পাছত ইয়াত আছে মাই ৱালেট বুলি লিখা আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক মোৰ এতিয়া আছে 10 টকা। ইয়াত চাওক 10 টকা আছে। এইটো বাৰু এতিয়া উইথড্ৰ কৰিব নোৱাৰিম। উইথড্ৰ কৰিব হ'লে ইয়াত আছে উইথড্ৰ কৰিব হ'লে ইয়াত আছে ভিউ। ইয়াত আছে উইথড্ৰ কৰিব হ'লে উইথড্ৰ কইনছ বুলি লিখা আছে, তাত উইথড্ৰ কইনছত ক্লিক কৰিব লাগিব। আপুনি যদি পেটিএমত উইথড্ৰ কৰিব তাৰ পাৰিব, যদি বেংকত উইথড্ৰ কৰিব পাৰিব বেংকতো। যদি আপুনি UPI যোগে উইথড্ৰ কৰিব বিচাৰে তাতো পাৰিব। তাৰপিছত আমি বেক আহোঁ। বেক অহাৰ পিছত ইয়াত চাওক মোৰ ইয়াত হিষ্টৰী আছে। মোৰ 10 টকা মানে যেতিয়া মই লগ ইন কৰিছিলোঁ, লগ ইন কৰাৰ লগতে 10 টকা বোনাছ দিছিল। এইটো পৰা মই এড কৰি খেলিছিলোঁ। তাৰপিছত যদি আপুনি এড কৰিব বিচাৰে মানি এড কৰিব হ'লে ইয়াত লিখা আছে এড কইনছত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যদি পেটিএমৰ যোগেদি এড কৰিব বিচাৰে পইচা, তাত পেটিএমত ক্লিক কৰিব। যদি আপুনি ফোনপে' গুগল পে' এমেজন নহ'লে ফোনপে' দ্বাৰা যদি কৰিব বিচাৰে তাৰ দ্বাৰা কৰিব পাৰিব। গাইছ আজিৰ ভিডিঅ'টো ইমানতে। যদি ভাল পালে লাইক কৰিব, চেনেলটো যদি নতুন গাইছে ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই থ'ব। এই ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আজিলৈকে ইমানে, ধন্যবাদ।